Hello guys, মই কিশোৰ মোৰ অন্য টিভি ব্লগত আপোনালোকক স্বাগতম জনালোঁ। আজি মাতটো কিবা এটা কঠিন লাগিছে ন। আজি মোৰ মাতটো ভাঙি গৈছে। জ্বৰ হোৱা যেন হৈছিলে এইকেইদিন, কালি ভিডিঅ' দিব পৰা নাছিলোঁ। ভিডিঅ' দিছোঁ মানে আগৰে ভিডিঅ'। আমাৰ লগৰ ল'ৰা আহিছে, এইটো এটা আৰু এটা 2 নম্বৰ কৰি ধৰিছে। বৰ্তমান দোকানত যাওঁ। আজি আকৌ ৰ'দটো বহুত বেয়াকৈ দিছে, গৰমত থাকিব পৰা নাই দেই। কি মজা ছায়া, কি মজা ছায়া। ইয়াক চোৱা, চাওঁ চাওঁ দাদা, ই আকৌ কি ফিলিঙৰ গান শুনি আছে। কি ফিলিংছৰ গান শুনি আছে তই? তোমাৰ গাৰ্লফ্ৰেণ্ড নাই না? গাইছ, ইয়াক গাৰ্লফ্ৰেণ্ড লাগে। কোনোবাই গাৰ্লফ্ৰেণ্ড হোৱা যদি ক'বা, মুখখন ভালকৈ চাই ল'ব পাৰি ইয়াৰ। এয়া কি মজা মুখ, চালে থুপৰিব মন যায়। গালি 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 ৰাহা জালি জিও ৰং বাহুবলি। য়েছ, আজি আকৌ মই শ্বিলং যাম। কালি মই শ্বিলঙৰ ব্লগ পাব গাইছ। আজি পাব, আজি যোৱাৰ ভিডিঅ'টো পাব। সকলোৱে চাব বুলি মই আশা কৰিলোঁ। নেপালী নহয় আছামীয়া হয়, পুৱাব বিচাৰোঁ মৰমৰে লৈ। দাদা কিবা হৈছে নেকি আপোনাৰ? ঠিকে আছে, একদম বঢ়িয়া। গানটো শুনি ভাল লাগিছেনে? সঁচা একদম মজা, একদম মজা, একদম। বাই বাই গাইছ, আজিলৈ ইমানেই। বাই বাই, টাটা দি দিয়া। বাই বাই, বাই বাই। এইপিনে টাটা দিব।